জাজৰিত স্থানীয় ৰাইজে আটক কৰিলে এটা ছাগলী চোৰক। নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত জাজৰি পুৰণা বাছ আস্থানৰ স্থানীয় ৰাইজে আটক কৰিলে আতিকুৰ আলী নামৰ ছাগলী চোৰটোক। ছাগলী চুৰ কৰিবলৈ লওঁতে চোৰটোক আটক কৰে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত জাজৰি আৰক্ষীক চোৰটোক গতাই দিয়ে স্থানীয় ৰাইজে। ইপিনে জিয়াউল হুছেইন নামৰ আন এটা চোৰকো স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে জাজৰি আৰক্ষীক। ফোন কৰিছে তোৰ ছাগলীটো দৰপথাৰত বান্ধি থৈ দিছে, চুৰ কৰি নিব এতিয়া। মই পটাপট আহি পেলাই দেখিছোঁ ছাগলীটো বন্ধা হৈছে, সি ৰাস্তাতে ঘূৰি আছে। ছাগলীটো কোনে বান্ধিছে সুধিছোঁ, কৈছে যে মই বন্ধা নাই, আমুকে বান্ধিছে। ওচৰতে গেছ এখন আছে, গেছখনৰ মানুহটোৱে কৈছে এইটো কি কয়, সি দৌৰলৈ খুজিছে ছাগলীটো বান্ধিবৰ কাৰণে, সিয়ে বান্ধিছে। মই তাকে দেখিছোঁ। ছাগলী সহ তাক পাওঁ, তাক ধৰি লৈ আহিছোঁ। তাৰ নামটো আতিকুৰ বুলি জানো, মাজু পিতেক, বাপেকৰ নাম মাজু বুলি ক'লে চবেই চিনি পায়, জাজৰি চাৰিআলিতে ঘৰ। আৰু এটা জাকি জিয়াউ ন তাৰ নাম, জিয়াউৰ ৰহমান আবুলৰ পিতেক, এইটো জাজৰি কানি চুকত ঘৰ, আমাৰ ঘৰৰ ওচৰতে। সিহঁত দুটাই এতিয়া ছাগলীটো লৈ যাব লাগিছিলে আজি।